নমস্কাৰ জনাইছোঁ সকলোকে। আজি এটা মিনি ব্লগ আপোনালোকলৈ মই আগবঢ়াই দিছোঁ। এয়া মোৰ ঘৰৰ বাৰীত ৰাতিপুৱাই মদন দা আৰু মুকুতা দা আহিলে। মুকুতা দা আৰু মদন দাক মই বহুত ধন্যবাদ জনাওঁ, তেওঁলোকৰ ইমানখিনি সহায় কৰি দিয়াৰ বাবে মোৰ বাৰীখনত মই দুটামান সতেজ বস্তু খাবলৈ পাইছোঁ। আৰু এয়া অমিতা গছ, ইমান অমিতা পুলি লগালোঁ, লাষ্টত যেনিবা দুজোপা ৰ'লগৈ আৰু এতিয়া তাকে ফল খাব পাইছোঁ। অমিতাৰে আজি মই খাৰ এখন বনাম। আৰু এইখিনি হৈছে ধুনীয়া, ইমান ধুনীয়াকৈ লাগিছে নহয়। মাজতে আকৌ তিয়ঁহ পুলি এটা লাগিলে, তাৰে ওচৰখিনি বোলো অকণমান চফা কৰি দিওঁ পুলিটো ডাঙৰ হ'বৰ কাৰণে। আৰু মুকুতা দা মই ধনিয়া ছিঙিবৰ কাৰণে লাগিলোঁ। এই পৰিৱেশটো মোৰ বিৰাটেই ভাল লাগে, কিয়নো মই গুৱাহাটীত থাকোঁ আৰু গুৱাহাটীত যে এখন ধুনীয়া শাকনি বাৰী পাতিব পাৰিছোঁ, নিজকে বহুত সৌভাগ্য বুলিয়ে ভাবোঁ। আৰু এইখিনি বিনছ ইমান লাগিলে নহয়, নিজেও খালোঁ আৰু আনকো খোৱালোঁ। এয়া আমাৰ ৰাম বাবু বৰকৈ হাঁহি থাকে, মানুহজনো বিৰাট ভাল আৰু জমনি। এইখিনি মোৰ বেঙেনা পুলি, অকণমানিকৈ বেঙেনা এটা লাগি আছে, তাকে কৈ আছে কি বনাই খালে ভাল হ'ব।